আজি অফিচিয়েল ডিউটি কৰি আহি আছোঁ লখিমপুৰৰ বাইপাছেৰে গণেশ মন্দিৰ ফালৰ পৰা। মোৰ আকৌ গাড়ীত উঠাৰ লগে লগে ফটো ৰিলছ চলিয়ে থাকে, ফূৰ্তি কৰি আহোঁ আৰু ৰাস্তাটো। এটাৰ আকৌ বোলে ভোকেই লাগিল, তাকে আৰু কি পাওঁ চাওঁচোন। কেম্পি ৰেষ্টুৰেণ্ট, ফেমিলি ৰেষ্টুৰেণ্ট। ইয়াতে খাই যাবি, 99 থালি চলি আছে। এণ্ট্ৰেঞ্চটো ঠিকেই লাগিছে, কিন্তু মই আজি ভাত এসোপা খাই আহিছোঁ, গতিকে মোৰ মিছ হৈ গ'ল। কটেজ ধুনীয়া লাগিছে এম্বিয়েন্সটো। আপোনালোকৰ কেনে লাগিছে জনাবলৈ নাপাহৰিব কিন্তু দেই। কটেজকেইটা অলৰেডি অকুপাইড, চ' আমি হলটোৰ ফালে আগবাঢ়িছোঁ। কিডছৰ কাৰণে এইফালে গেম কৰ্নাৰ এটাও বনাই আছে, অপেনিং হোৱা নাই। আহকচোন মেইন হলটোৰ ফালে আগবাঢ়োঁ। মোৰ লগত যোৱা বোকাটোৰ প্ৰাণীটোৰ কাৰণে 99 ভেজ থালি এটা অৰ্ডাৰ কৰি মই বাহিৰলৈ ওলাই আহিলোঁ। আপোনালোকক কি পাৰোঁ দেখুৱাওঁ বুলি। ওপৰলৈ কিন্তু আহি বৰ ভাল লাগিছে। ইয়াতহে বেছি ধুনীয়া হৈছিলে দেই বহিবলৈ, কিন্তু ইটো আছে 99 থালি হল বুলি লিখাই আছিলে, চ' আমি তাতে বহিলোঁ। ওপৰত ধুনীয়া স্পেচ আছে বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী বা অফিচিয়েল মিটিং অৰ্গেনাইজ কৰিবৰ কাৰণে। খুবেই ধুনীয়া লাগিছে। ওপৰৰ পৰা মই আপোনালোকক তলৰ ভিউটোও দেখুৱাইছোঁ, চাওকচোন। 99 থালিটো খতমেই কৰিলে খাই, চ' মই এইটো অৰ্ডাৰ কৰিলোঁ, চিকেন দো পিয়াজা আৰু প্ৰনছ ফ্ৰাই। খাদ্যৰ ক্ষেত্ৰত মই 5ৰ ভিতৰত 3.5 ৰেটিং দিম, আৰু ডেক'ৰেশ্যনত 4 আউট অফ 5 ৰেটিং দিছোঁ। আপোনালোকেও কেনেকুৱা ৰেটিং কৰিব জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। আৰু এয়া মই যাবলৈ ওলাইছোঁ এতিয়া, সামৰিছোঁ ভিডিঅ'টো ইয়াতে। সকলোকে হেভ এ গ্ৰেট ডে'।